গৰাখহনীয়াত বিধ্বস্ত ওদালগুৰিৰ পশ্চিম ঝৰগাঁও আৰু কালাপানী নৈৰ খহনীয়াত উচন গৈছে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, বিনষ্ট হৈছে বহু কৃষিভূমি। খহনীয়াৰ বাবে যাতায়াত কৰিবলৈ নাই পথ আৰু আজিলৈকে ৰাইজে নাপালে ক্ষতিপূৰণ। এই সন্দৰ্ভত ওদালগুৰি সংবাদদাতা নিপু কাকতিয়ে এক প্ৰতিবেদন যুগুত কৰিছে। চাওক নিপু কাকতিৰ এই প্ৰতিবেদন। গৰাখহনীয়াই বিধ্বস্ত কৰা এখন গাঁও হৈছে ওদালগুৰি জিলাৰ পশ্চিম ঝাৰগাঁও গাঁও আৰু সেই পশ্চিম ঝাৰগাঁৱৰ পৰা নামখলালৈ যি যোৱা পথ আছিলে সেই পথটো এতিয়া কালপানী নৈৰ গৰাখহনীয়াই বিধ্বস্ত কৰি সেই পথটো নাইকিয়া কৰি দিছে আৰু বহুতো ঘৰ মাটি ইয়াৰ পৰা উচন হৈ যাবলগীয়া হৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে এই কালপানী নৈৰ গৰাখহনীয়াই বহুতো মাটি ঘৰ মাটি ইয়াৰ পৰা উচন কৰি লৈ গৈছে। একাংশ ইয়াৰ স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ পৰা জানিব কিছু চেষ্টা কৰিম। মই মোৰ কেমেৰা সহযোগী ইয়াত দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এনেদৰে কালপানী নৈৰ যি গৰাখহনীয়া সেই গৰাখহনীয়াই যি ঝাৰগাঁৱৰ পশ্চিম ঝাৰগাঁৱৰ পৰা নামখলালৈ যোৱা পথটো এনেদৰে ভাগি ছিগি লৈ গৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছিলে তেনেদৰে আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে। কি ক'ব দাদা, আজি আপোনালোকৰ এই পশ্চিম ঝাৰগাঁও গাঁওখন যি গৰাখহনীয়াই বিধ্বস্ত কৰি গৈছে, কিন্তু যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব? আমি দুৰ্ভাগ্যৰ বিষয় এই আমি আজি 18 বছৰ ওপৰ হ'ল আমি চৰকাৰখনক আমি বহুত আবেদন নিবেদন কৰিছিলোঁ। গৰাখহনীয়াটো সমস্যা দূৰ নহ'ল। এইটোৱে কাৰণ আমি এটাই আবেদন কৰিছিলোঁ, স্কুল এখন আছে আমাৰ 50 মিটাৰ হ'ব। এই কণ ল'ৰা ছোৱালীবিলাক আমি কোনটো ঠাইৰে এই ৰাস্তাৰে পঠাম আমি, যিহেতু আমি সকলো কাম কৰি খোৱা মানুহ, ৰাতিপুৱা হ'লে আমি কামলৈ গুচি যাওঁ। মাকসকল মাতৃসকল তেওঁলোকৰ ঘৰত থাকে, কিন্তু ল'ৰা ছোৱালীৰ লগত ব্যস্ত হ'ব নোৱাৰে। কিন্তু এই সমস্যাটোৱে হ'ল আমি এই 50 মিটাৰ স্কুলখনত নিদি আমি মোটামুটি 1.5 কিলোমিটাৰ আঁতৰত ল'ৰা ছোৱালীবিলাক দিব লগা হৈছে। এই সমস্যাটো চৰকাৰে বুজা উচিত। কি কাৰণ এই ওচৰৰ স্কুলখন আমি দিব লগা হৈছে। প্ৰধান সমস্যাটো হ'ল আমাৰ গৰাখহনীয়া সমস্যাটো, এই ৰাস্তাৰ সমস্যাটো। আমাৰ সাধাৰণ এজন বেমাৰী যদি হয় আমি খৰিয়াবি মেডিকেললৈ লৈ যাব লগা হ'লে আমি হাঁহি কৰি লৈ আহিব লাগে এইখিনিলৈকে। 110 এখন মাতিলে 110 খন নাহে, এনেকৈ আমি লৈ যাব লাগে। সেয়ে আমি চৰকাৰখনক আবেদন এটা কৰিছোঁ, এই ৰাস্তাটো এই গৰাখহনীয়াটো যাতে সমস্যাটো দূৰ কৰে আমি তাৰ আবেদন কৰিছোঁ। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কৈ আছে যোৱাটো যি বাৰিষা সেই বাৰিষাৰ আগতে ইয়াৰ গৰাখহনীয়া ৰোধ কৰা হ'ব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই কৈ আছিলে। কিন্তু আজিলৈকে জলসম্পদ বিভাগৰ কোনো লোকে ইয়াতে আপোনালোকৰ এই চাবলৈ আহিছিল নাই। আমাৰ দেখাত কোনোদিন অহা নাই ইয়াত। কিন্তু আমি আবেদন নিবেদন কৰিছিলোঁ এই নতুন চৰকাৰখনৰ আমাৰ বিধায়ক মহোদয় কলেগাঁও সমষ্টিৰ দুৰ্গাদাস বড়ো ছাৰক আমি আবেদন কৰিছিলোঁ। তেওঁ আশ্বাস দিছে এই গৰাখহনীয়াটো সমস্যা সমাধান কৰিম বুলি। এতিয়া কিমান দূৰ সত্য এই কথাটো আমি অলপমান বিশ্বাস ল'বই টান হৈছে। তাৰমানে কাৰণ আজি 15-18 বছৰ হৈ গ'ল, কোনো MLA পৰা নাই এই কামটো কৰিবৰ কাৰণে। যি তেওঁ যি পাৰিব এইটো আমাৰ বিশ্বাস হোৱা নাই। সেয়ে আমি এটাই আবেদন কৰিছোঁ যাতে এই MLA ছাৰৰ কথাখিনি চৰকাৰে শুনক। এই আমাৰ এই প্ৰধান সমস্যা এই ঝাৰগাঁৱৰ সমস্যাটো যাতে দূৰ হয়, এই চৰকাৰখনক আমাৰ পীযুষ মহোদয় ছাৰক আমি এই কথাখিনি মন্ত্ৰী মহোদয়ক জনাইছোঁ। আৰু বিগত 18 বছৰ ধৰি এই কালপানী নৈৰ গৰাখহনীয়া পশ্চিম ঝাৰগাঁও অঞ্চলত তাণ্ডৱ চলাই আছিল যদিও আজিলৈকে জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মহিলা কেইগৰাকীমান আছে, মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ এই গৰাখহনীয়াৰ কবলত কিমান মাটি এতিয়ালৈকে নৈৰ বুকুত যা গৈছে? আমাৰ ঘৰ মাটি গোটাই গৈছে। আমাৰ থাকি অলপমান মাটি আছে, তাতে ঘৰ বান্ধি আছো আমি। আমাৰ এনে ৰাস্তাটো এতিয়াহে গৈছে আৰু এতিয়া আপোনালোকৰ চোতালৰ মাজেৰে ৰাস্তা, চোতালৰ মাজেদি ৰাস্তা হৈছে আমাৰ। হয়, অতি দুখৰ বিষয় বুলি ক'ব লাগিব, কিয়নো এওঁলোকৰ এই ঘৰখনে এই নৈৰ বুকুত আছিলে এসময়ত, কিন্তু সেই নৈ গৰাখহনীয়াই তেওঁলোকৰ ঘৰখন আজি নৈৰ বুকুত যা গ'ল। কিন্তু যি বিভাগীয় কৰ্তৃপক্ষ আছে জলসম্পদ বিভাগে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, আৰু যাৰ বাবে এনেদৰে বহুতো আবেদন নিবেদন কৰিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। কি ক'ব দাদা, আজি আপোনালোকৰ এই যি পথ আছিলে পশ্চিম ঝাৰগাঁৱৰ পৰা নামখলালৈ যোৱা পথ, এই পথটো এতিয়া নৈৰ গৰাখহনীয়াই ভাঙি লৈ গ'ল। এতিয়া চৰকাৰখনলৈ কি আহ্বান কৰিব? আমি তাৰমানে চৰকাৰখনক আজি 18-20 বছৰ হ'ল চৰকাৰৰ ওচৰত আমি সদায় আবেদন কৰি আহিছিলোঁ। সেইকেইখন চৰকাৰ পাৰ হ'লে এতিয়া আমাৰ যিখন নতুন চৰকাৰ আছে তেওঁলোককো আবেদন কৰিছোঁ। আৰু এই ৰাস্তাটোৱে বেছি যাতায়াত
আমাৰ নামখলাৰ পৰা এইটো বাকী এটা ৰাস্তা আছে যিটো সেইকেইটাত বেছি যাতায়াত নাই। এইটো এটা মানে হাইস্কুলত যোৱা, এই বালিকা স্কুলত যোৱা, আমাৰ এইটো 50 মিটাৰ হ'ব, এইটো স্কুলত আপডাউন কৰা, এই ৰাস্তাটোৱে হ'ল মেইন ৰাস্তা। আগতেতো বহুত ৰাস্তা ডাঙৰ আছে, ডাঙৰ গাড়ী অহা যোৱা কৰিছিল, কি একেবাৰে নাই। সেইটো লাইনৰ পোষ্ট বাগৰ হৈছে, তাৰমানে লাইনৰ পোষ্টৰ কোনো এটা হেৰি গেৰাণ্টি নোহোৱা হৈছে। তাৰপিছত কত মানুহে ইয়াতে চাইকেলেদি বাইকেদি কত পৰিছে, সেইটো আমি উদ্ধাৰ কৰিছোঁ। আৰু উপায় নাপাই পেলাই যেতিয়া একেবাৰে ভাঙি গৈছে, তাৰ পৰা আমি বাঁহৰে এখন হেৰি দি পেলাই ক'ৰবাত তামোলৰ দেখোনে কিবা কানি দি মাটি চাটি দি এইখিনি মাত্ৰ এনেকুৱাকৈ ৰাখিছোঁ। আৰু তাৰ কাৰণে এতিয়া চৰকাৰৰ ওচৰত আমি এতিয়াও অনুৰোধ যে কমটি দিনৰ ভিতৰত আমাৰ এই কালপানীৰ পৰা এই গৰাখহনীয়াৰ পৰা উদ্ধাৰ কৰিলে আমি তাৰমানে সকলোৱে ৰাইজে আমি ৰক্ষা পাওঁ। তাৰমানে সেইটোৱে ক'বলগীয়া আমাৰ। হয়, বহুতো জনপ্ৰতিনিধি ইয়াৰ পৰা সলনি হ'ল, কিন্তু জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত আহে আৰু নিৰ্বাচনৰ প্ৰত্যেকবাৰে প্ৰতিশ্ৰুতি দি যায় বোলে এই গৰাখহনীয়া ৰোধ কৰা হ'ব। কিন্তু বিগত 18 বছৰ ধৰি বহুতো জনপ্ৰতিনিধি সলনি হ'ল, আজিলৈকে কিন্তু কালপানীৰ গৰাখহনীয়া ৰোধ নহ'ল। আৰু আমি আশা কৰিছোঁ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত যাতে এই কালপানী নৈৰ যি গৰাখহনীয়া বা ইয়াৰে যি পশ্চিম চাৰগাঁও যি গাঁওখন আছে, সেই গাঁওখনক যাতে গৰাখহনীয়া কবলৰ পৰা মুক্তি দিব। আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছোঁ। অধিক বাতৰিৰ বাবে চাই থাকিব অসম লাইভ 24।